জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে 14ৰ পৰা কৈ আছে প্ৰধানমন্ত্ৰী আহে সেইখিনি সময়ত প্ৰধানমন্ত্ৰী নহওঁতে আহিছিল ৰাইজক ক'লে ভোট দিয়ক প্ৰধানমন্ত্ৰী হলে বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব কিন্তু অবৈধ হিন্দু বাংলাদেশীক তালি টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে কাজ আপি দিলে অসম চুক্তিৰ মূল দফাটোকে নস্যাৎ কৰিলে আৰু 2016 চনত জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আসন দখল কৰিলে কি হল দিল্লীত 11 বছৰ অসমত 9 বছৰ শাসন কৰাৰ পাছত খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে এতিয়া হাতে হাতে বন্দুক তুলি দিব বিচাৰিছে জাতি মাটি ভেটি এনেকৈ ৰক্ষা কৰিব তেওঁলোকে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিছে আৰু প্ৰতাৰণা কৰিছে নিৰ্বাচন হোৱাৰ আগে আগে আন্দোলনলৈ মনত পৰে শহীদলৈ মনত পৰে অসম চুক্তিলৈ মনত পৰে আন্দোলন পাৰ হৈ নিৰ্বাচন পাৰ হৈ যায় 5 বছৰৰ কাৰণে গেঠেলা মাৰে আজিৰ দিনটোত মই নাজানো কোনোবা ৰাজনৈতিক দলে অসম আন্দোলনৰ শহীদক স্মৰণ কৰিবলৈ অনুষ্ঠান পাতিছে নে নাই আমি শ্ৰদ্ধাঞ্জলি জনাইছো আমি তেওঁলোকৰ স্মৰণ কৰিম নিৰ্যাতিতসকলৰ ত্যাগক শ্ৰদ্ধা জনাম আৰু বন্তি প্ৰজ্বলন কৰিম কংগ্ৰেছ বিজেপি এজিপি এই ৰাজনৈতিক দলসমূহে আৰু ইয়াত শাসন কৰা বাওপন্থী দলসমূহেও আজিৰ দিনটোত আসলতে চাকি জ্বলাই শহীদক স্মৰণ নহয় ক্ষমা খোজা উচিত আজিৰ দিনটোত অসম আন্দোলনৰ 860 গৰাকী শহীদক অসমৰ প্ৰতিটো ৰাজনৈতিক দলে যি যোৱা 40 বছৰত দিল্লীতে হওক দিছপুৰতে হওক শাসন কৰাৰ সুযোগ পাইছে তেওঁলোকে ক্ষমা খোজা উচিত আৰু ক্ষমা বিচৰা উচিত অসমৰ ৰাইজক যে প্ৰতিবাৰে নিৰ্বাচনৰ আগত আমি প্ৰতিশ্ৰুতি দি প্ৰতিবাৰে আপোনালোকক প্ৰতাৰণা কৰিছো 40 বছৰ হ'ল এটা জাতি 46 বছৰ ৰাজপথত আছে আৰু কিমান দিন কিহৰ কাৰণে এতিয়া ক'ব লগা হৈছে তেওঁলোকে আমিতো ছাত্ৰ সন্থাই অসমৰ ৰাইজে অসম আন্দোলনৰ সময়ত কৈছিলো সেভ আসাম টুডে টু সেভ ইণ্ডিয়া টুমৰো সেই টুমৰোটো টুডে হৈ আজি গোটেই দেশত পিটপিটাই ফুৰিছে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰলৈ জাননী জাৰি কৰিব লগা হৈছে অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিবৰ কাৰণে আজি লাল কিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ক'ব লগা হৈছে জনগাঁথনিৰ পৰিৱৰ্তন কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰ চলিছে অনুপ্ৰৱেশ সহ্য নকৰো ঘোষণা কৰি থাকিলে হ'ব নেকি কোনে বাধা দিছে পুছবেগ আৰম্ভ কৰিছিল অসমত কি হ'ল ৰৈ গ'ল যে অসমৰ ৰাইজেতো সমৰ্থন দিছিল পুছবেগ হৈ থাকিব লাগে কিয় আধাতে বন্ধ হৈ গ'ল উত্তৰ দিয়া উচিত হিমন্ত বিশ্ব শৰ্মাই এতিয়া উচ্ছেদ হৈ আছে উচ্ছেদ অসম চুক্তিৰ 10 নং দফাৰ প্ৰত্যক্ষ প্ৰতিশ্ৰুতি অসমৰ চৰকাৰী মাটি অসমৰ বনাঞ্চল অসমৰ সত্ৰৰ মাটি তাত যদি সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল চলাই উচ্ছেদ হ'বই লাগিব কিন্তু উচ্ছেদ হোৱাৰ পিছত মানুহবোৰ গৈছে কলৈ এই মানুহবোৰ তাত কিমান ভাৰতীয় মানুহ আছে আৰু কিমান অবৈধ বাংলাদেশী আছে তাৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো কিয় আৰম্ভ হোৱা নাই এঠাইৰ পৰা উঠাই দিয়াৰ পিছত যদি আন এঠাইত গৈ বসতি স্থাপন কৰে উচ্ছেদৰ লক্ষ্য সফল হ'ব নেকি ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছো উচ্ছেদ লাগিব একে সময়তে বৈধ ভাৰতীয় নাগৰিকে পুনৰ সংস্থাপনো পাব লাগিব